নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 19 এপ্ৰিল। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ। গো মাংসক লৈ মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। কিছু সময় পূৰ্বে গো মাংসক লৈ এক ডাঙৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই কৈছে গো মাংস কৰবাত দেখিলেই খবৰ দিয়ক, আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত গো মাংসক লৈ এই মন্তব্য কৰিছে। সাংবাদিকে সোধা প্ৰশ্নত হিমন্ত বিশ্ব শৰ্মাই কৈছে যে যদি গো মাংস কৰবাত দেখে খবৰ দিয়ক আৰক্ষীক, আৰক্ষীয়ে কঠোৰ একশ্যন ল'ব। পৰৱৰ্তী খবৰটো হৈছে কৰ্ণাটক বিধানসভা নিৰ্বাচনত বিজেপিৰ ষ্টাৰ কেম্পেইনাৰৰ তালিকাত অন্তৰ্ভুক্ত হৈছে হিমন্ত বিশ্ব শৰ্মাৰ নাম। এই মুহূৰ্তত আপোনালোকক জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কৰ্ণাটকৰ ষ্টাৰ কেম্পেইনাৰ হিচাপে তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। এইবাৰ ষ্টাৰ কেম্পেইনাৰৰ তালিকাত অন্তৰ্ভুক্ত হৈছে অসমৰ মুখ্যমন্ত্ৰী। 24 নম্বৰ স্থানত অন্তৰ্ভুক্ত হৈছে হিমন্ত বিশ্ব শৰ্মাৰ নাম। কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনৰ বাবে এইবাৰ ষ্টাৰ কেম্পেইনাৰৰ তালিকা প্ৰকাশ পাইছে আৰু এই ষ্টাৰ কেম্পেইনাৰৰ তালিকাৰ প্ৰথম হৈছে নৰেন্দ্ৰ মোদী, তাৰ পাছত জগত প্ৰকাশ নাড্ডা, তৃতীয় নম্বৰত আছে ৰাজনাথ সিং আৰু 4 নম্বৰত আছে অমিত শ্বাহ। এনেধৰণে 24 নম্বৰত এইবাৰ ষ্টাৰ কেম্পেইনাৰৰ তালিকাত অন্তৰ্ভুক্ত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাম। কিন্তু এইবাৰ এই তালিকাত নাই প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নাম। সৰ্বানন্দ সোণোৱালৰ নাম এই তালিকাত উল্লেখ কৰা নাই। আন এটা খবৰ হৈছে এইবাৰ বিজেপিৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিধায়ক আব্দুৰ ৰছিদ মণ্ডল। আব্দুৰ ৰছিদ মণ্ডলে কৈছে বিজেপিয়ে সকলো কৰিব পাৰে। বিজেপিয়ে এতিয়া দেশো বিক্ৰী কৰি নতুন অভিলেখ গঢ়িব বিচাৰি আছে। এক ডাঙৰ খবৰ জনাইছো। আব্দুৰ ৰছিদ মণ্ডলে এইবাৰ বিজেপি চৰকাৰক উদ্দেশ্য কৰি এটা মন্তব্য কৰিছে। আব্দুৰ ৰছিদ মণ্ডলে কৈছে বিজেপিয়ে সকলো কৰিব পাৰে, এতিয়াতো দেশো বিক্ৰী কৰাৰ নিচিনা ঘটনা ঘটি আছে। বিজেপিৰ বিৰুদ্ধে এইদৰে সৰব হৈ এই মন্তব্য কৰিছে বিধায়ক আব্দুৰ ৰছিদ মণ্ডলে। পৰৱৰ্তী খবৰটো হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছিল বেটি বাচাও বেটি পঢ়াও। এইবাৰ অসমৰ আম আদমি পাৰ্টিৰ নেতৃত্বই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই শ্লোগানক লৈ সমালোচনা কৰিছে। অসমৰ আম আদমি পাৰ্টিৰ ফালৰ পৰা কোৱা হৈছে বেটি বাচাও বেটি পঢ়াও শ্লোগান দিয়া বিজেপিৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে নাৰী সমাজক সুৰক্ষা দিয়াত অপাৰক হৈছে। সঘনাই মনীষা বড়োৰ দৰে অসমৰ বেটিয়ে দৰ্শন, হত্যা তথা নিৰ্যাতনৰ সন্মুখীন হৈ আহিছে। ক'ত গ'ল হিমন্ত বিশ্ব শৰ্মাৰ আইন ব্যৱস্থা? অসম আৰক্ষীৰ ভূমিকা কি? কেতিয়ালৈ অসমত নাৰী নিৰ্যাতন চলিব? মনীষা বড়ো হত্যাকাণ্ডৰ তদন্ত কেতিয়ালৈ হ'ব বুলি মন্তব্য কৰিছে বিজেপি চৰকাৰক উদ্দেশ্য কৰি। ব্যৰ্থ হৈছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ। নাৰীক সুৰক্ষা দিব নোৱাৰিলে পদত্যাগ কৰক হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ জনাই আছো। অসমৰ আম আদমি পাৰ্টিৰ ফালৰ পৰা সংবাদ মাধ্যম যোগে এই মন্তব্য কৰিছে যি সময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বেটি বাচাও বেটি পঢ়াও শ্লোগান দিয়া পৰিলক্ষিত হৈছে, তেনে সময়তে এইবাৰ অসমৰ মহিলাক, অসমীয়া নাৰী সমাজক লজ্জানত কৰা ঘটনা এইবাৰ সংঘটিত হৈ আছে। কিন্তু চৰকাৰ কিয় এতিয়া নিমাত? চৰকাৰ কিয় এতিয়া নাৰী সমাজক সুৰক্ষা দিয়াত অপাৰক হৈছে? তাক লৈ কঠোৰ সমালোচনা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ। চীনক অতিক্ৰম কৰি বিশ্বৰ সৰ্বাধিক জনবহুল দেশ হিচাপে পৰিগণিত হৈছে ভাৰত। চীন দেশ নহয়, ভাৰত এতিয়া বিশ্বৰ আটাইতকৈ জনবহুল দেশ। ৰাষ্ট্ৰসংঘৰ জনসংখ্যা পুঁজি সংস্থা বা UNFPA প্ৰতিবেদন অনুসৰি এতিয়া বিশ্বৰ আটাইতকৈ জনবহুল দেশ হৈ পৰিছে ভাৰতবৰ্ষ। জানিব পৰা অনুসৰি ভাৰতত বৰ্তমান চীনতকৈ 29 লাখ লোক বেছি আছে।
আজি প্ৰকাশ পোৱা UNFPA দা ষ্টেট অফ অল্ড পপুলেশ্যন ৰিপৰ্ট 2023 অনুসৰি ভাৰতৰ বৰ্তমানৰ জনসংখ্যা 142 কোটি 86 লাখ আনহাতে চীনৰ বৰ্তমানৰ জনসংখ্যা হৈছে 142 কোটি 57 লাখ অৰ্থাৎ ভাৰতৰ জনসংখ্যা এতিয়া চীনতকৈ 29 লাখ বেছি উল্লেখযোগ্য যে 1950 চনত ৰাষ্ট্ৰসংঘই জনসংখ্যাৰ তথ্য সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰিছিল তাৰ পিছত প্ৰথমবাৰৰ বাবে ভাৰতে চীনৰ জনসংখ্যাক অতিক্ৰম কৰিলে পৰৱৰ্তী সময়টো হৈছে আতিক আহমেদ আৰু আশ্ৰফক হত্যা কৰাৰ বাবে গুলিয়াই হত্যা কৰাৰ বাবে উত্তৰ প্ৰদেশ আৰক্ষীৰ বিৰুদ্ধে বিগ একচন লোৱা হৈছে 5জনকৈ পুলিচক নিলম্বন কৰা হৈছে এক ডাঙৰ খবৰ জনাই আছো SITয়ে জুৱাকালি এছকে ধৰি সকলো আৰক্ষী জোৱানক জেৰা কৰাৰ পিছত SITৰ প্ৰতিবেদনৰ ভিত্তিত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে গ্যাংষ্টাৰ ৰাজনৈতিক আতিক আহমেদ আৰু তেওঁৰ ভাতৃক প্ৰয়াগৰাজত 3জন লোকে হত্যা কৰাৰ কেইদিনমান পাছতে উত্তৰ প্ৰদেশ চৰকাৰে ৰাজ্য আৰক্ষীৰ বিৰুদ্ধে ডাঙৰ ব্যৱস্থা গ্ৰহণ কৰিছে কৰ্তব্যত অৱহেলাৰ অভিযোগত সাগঞ্জৰ পৰিদৰ্শক বা ষ্টেচন অফিচাৰ চমুকৈ অশ্বনী কুমাৰ সিঙকে ধৰি 5জন আৰক্ষী জোৱানক নিলম্বন কৰা হৈছে আতিক আহমেদ আৰু তেওঁৰ ভাতৃ আশ্ৰফক প্ৰয়াগৰাজৰ এখন চিকিৎসালয়লৈ চিকিৎসা পৰীক্ষা কৰাৰ বাবে লৈ যোৱাৰ সময়তে 3জন লোকে গুলিয়াই হত্যা কৰিছে শনিবাৰে নিশা আক্ৰমণকাৰী বান্দাৰ লাভলেছ তিৱাৰী 22 বছৰ বয়স হামিৰপুৰৰ মুহিদ উৰফে সানি 23 বছৰ বয়স আৰু কাছগঞ্জৰ অৰুণ মৌৰ্য 18 বছৰ বয়স এই 3জনকৈ হত্যাকাৰীয়ে আক্ৰমণকাৰীয়ে গুলিয়াই হত্যা কৰিছিল আতিক আৰু লগতে আশ্ৰফক আতিক আৰু তেওঁৰ ভাতৃক সাংবাদিকৰ ৰূপ ধৰি হত্যা কৰিছে পৰৱৰ্তী খবৰটো হৈছে অংকিতা দত্তলৈ আইনী জাননী IYCৰ সভাপতি শ্ৰী নিবাসৰ হৈ আইনী জাননী AICCৰ আইনী কোষৰ যুৱ কংগ্ৰেছৰ সভাপতিৰ বিৰুদ্ধে অভিযোগ আনিছিল কংগ্ৰেছ নেত্ৰী অংকিতা দত্তই আন এটা খবৰ হৈছে ভাৰতবৰ্ষত জন্ম হোৱা প্ৰতিজন লোকেই হিন্দু শব্দটোক ধৰ্মৰ সৈতে জড়িত কৰাটো অনুচিত এই মন্তব্য কৰিছে আৰিফ মোহাম্মদে কৈছে ভাৰতত জন্মগ্ৰহণ কৰা প্ৰতিজন লোকেই হিন্দু হি লাগিলে মুছলমানেই হওক যোনটো ধৰ্মৰেই নহওক তেওঁ হিন্দু শব্দটোক ধৰ্মৰ সৈতে জড়িত কৰাটো অনুচিত বুলি মন্তব্য কৰিছে আৰিফ মোহাম্মদে আন এটা খবৰ হৈছে নাবালিকাক পলুৱাই নি ৰঙাগড়ৰ আলহী হ'ল এজন যুৱক বাল্য বিবাহ ৰোধৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে তেনে সময়তে এজন যুৱকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে শ বাল্য বিবাহ কৰোৱা স্বামীক জেলত ভৰাইছিল হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে অষ্টম শ্ৰেণীৰ অধ্যয়নৰত কিশোৰীক পলুৱাই নিয়াৰ বাবে এইবাৰ যুৱকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষীয়ে নাবালিকাক বিয়া কৰোৱাৰ বাবে পলুৱাই লৈ যোৱাৰ বাবে ৰঙাগড়ৰ আলহী হৈছে এজন যুৱক